আজিৰ কাহিনীটো হৈছে মামাৰ চেক। যি সপোন আছিল সেয়াই কিন্তু এগৰাকীৰ বাবে নৰক হ'ল। মামাই 10,000 টকা দিলে, কিন্তু সেই টকাই এগৰাকী বোৱাৰীক প্ৰথমবাৰৰ বাবে ভয় শিকোৱালে। অসমৰ হাজাৰ হাজাৰ গাঁৱতে প্ৰায় উৎসৱমুখৰ পৰিৱেশ এতিয়া, কাৰণ হাতত চেক, মুখত হাঁহি আৰু মনত হাজাৰটা সপোন। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই টকা তোমালোকৰ, নিজৰ ভৰিত নিজে থিয় হ'বলৈ। আৰু মহিলাসকলেও সেই বুজি কোনোৱে ছাগলী কিনিব বিচাৰে, কোনোৱে সৰু দোকান খুলিব বা কোনে নিজৰ ছোৱালীক পঢ়াব। কিন্তু এই চেকে সকলো ঘৰত সুখ আনিব নোৱাৰিলে। আজিৰ কাহিনীটো তেনেকুৱা ধৰণৰে। দিনত মহিলাগৰাকীয়ে মিটিঙলৈ গৈ চেকখন আনিলে আৰু সেই একেদিনাই ৰাতি ঘৰত পোৱাহি পিছত সেই চেকখন বেগতে ভৰাই ভৰি হাতকেইটা ধুবলৈ গ'ল। মনত হাজাৰটা আশা আৰু ক'ব গ'লে বুকুত এটা ভয়ো আছিল। আৰু সেই সময়তে হঠাৎ শাহুৱেকে মাত দিলে, বোৱাৰী, সেই মামাৰ চেক নে কি সেইখন ক'তো? মহিলাগৰাকীয়ে ক'লে, মা, চৰকাৰে মোক দিছে, মই ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰোঁ। শাহুৱে কিন্তু সেই কথাষাৰ শুনি হাঁহিলে, কিন্তু সেই হাঁহিত মৰম নাছিল আৰু এনেধৰণে ক'লে, ব্যৱসায়? তই মোৰ বোৱাৰী হৈ থাক, এতিয়া আৰু ডাঙৰ কথা মোৰ আগত নকবি। চাওঁ চেকখন দে, ঘৰৰ খৰচ মই চাম। মহিলাগৰাকীয়ে প্ৰথমবাৰৰ বাবে মাত তুলিলে, মা, এইটো মোৰ নামত আৰু এইটো মোৰেই অধিকাৰ। এই কথাষাৰ যেতিয়াই ক'লে তেতিয়াই কিন্তু কথাষাৰ শুনাৰ পিছত ঘৰৰ বতাহ সলনি হৈ গ'ল। শাহুগৰাকীয়ে তেতিয়া ক'লে, মামাৰ চেক পাই তই বেছি মূৰত উঠিছ নেকি? এই টকা মোৰ ছোৱালীৰ বিয়াত লাগিব। আৰু লগে লগে বোৱাৰীকে কঁপি কঁপি উঠা কণ্ঠত ক'লে, মই মা ঘৰৰ বাবেই এই ব্যৱসায় সৰুকৈ হ'লেও কৰিব বিচাৰোঁ আৰু সেই পইচাৰে মই ঘৰখনকে চাম। এই কথাবোৰ চলি থকাৰ মাজতে মহিলাগৰাকীৰ স্বামীও ঘৰত প্ৰৱেশ কৰিছিল। মহিলাগৰাকীয়ে ভাবিছিল তেওঁতো নিশ্চয় বুজিব আৰু তেওঁৰ ফালে চকুত আশাৰে চাই ৰ'ল। আৰু গোটেই কথাখিনি স্বামীয়ে শুনাৰ পিছত ক'লে যে মোৰ মাৰ লগত তুমি তৰ্ক নকৰিবা। টকা যদি মোৰ মাৰ হাতত দিয়া তেতিয়াহে থাকিবা, নহ'লে কিন্তু কথা বেয়া হ'ব। সেই মুহূৰ্তত মহিলাগৰাকীয়ে বুজিলে যে এই যুদ্ধ একেলগে কেতিয়াও নহয়। এই যুদ্ধত তেওঁ অকলেই যুঁজাৰু হৈ আগবাঢ়িব লাগিব। শেষত তেওঁ চেকখন দি দিলে। শাহুৱে নিজকে জিকিলে বুলি ভাবিলে, কিন্তু কাহিনীটো তাতে শেষ নহ'ল। পিছদিনা শাহুৱেক বেংকলৈ ওলাল। বেংক বিষয়াই চেকখন চালে, তাৰপিছত মূৰ উঠাই চালে এই চেক ক্লিয়াৰ নহ'ব। শাহুৱে তাতে ডাঙৰকৈ চিঞৰ এটা মাৰিলে যে কিয় ছাৰ? বিষয়াগৰাকীয়ে শান্তভাৱে বুজাই ক'লে যে এই একাউণ্ট যিগৰাকী মহিলাৰ নামত আছিলে তেওঁৰ স্বাক্ষৰ নহ'লে একো নহয়। সেইদিনাই প্ৰথমবাৰৰ বাবে চেকখন এখন সুদা কাগজ নহয়, ই এক সাহসৰ প্ৰতীক হৈ পৰিল। ঘৰলৈ ঘূৰি আহি শাহুৱেকে আকৌ অশান্তি কৰিলে, কিন্তু এইবাৰ বোৱাৰীয়েকে মনে মনে নাথাকিল। ৰাতি অত্যাচাৰ বাঢ়ি যোৱাত ফোনটো হাতত ল'লে। ভগা ভগা কণ্ঠ আৰু কঁপি উঠা হাতেৰে 1091 যি মহিলাৰ সুৰক্ষাৰ বাবে এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছিলে তাক ডায়েল কৰিলে। আৰু লগে লগে এটা মাত ভাহি আহিল যে বাইদেউ, আপুনি এই ক্ষেত্ৰত অকলে নহয়, আমিও আপোনাৰ লগত আছোঁ। এই এটা বাক্যই তেওঁক আৰু অধিক শক্তিশালী কৰিলে। কেইদিনমান পিছত এই সময় যেতিয়া ঠাণ্ডা হ'ল, বোৱাৰীগৰাকীয়ে নিজৰ টকা লৈ নিজৰ কাম আৰম্ভ কৰিলে। আজি সেই ঘৰতে শাহুৱে কিন্তু মনে মনে থাকে। স্বামীও লাহে লাহে বুজিবলৈ আৰম্ভ কৰিছে যে ঘৈণীয়েকে নিজে স্বাৱলম্বী হ'বলৈ কিবা এটা সৰুকৈ কৰিবলৈ আগবাঢ়িছে, আৰু স্বামীও লাহে লাহে নিজৰ ঘৈণীয়েকক ছাপৰ্ট কৰিব ধৰিলে। আৰু ইয়াৰ চবতছে ডাঙৰ কথাটো হ'ল যে বোৱাৰীগৰাকীয়ে ঘৰখন ত্যাগ বা পলায়ন নকৰিলে, তেওঁ থিয় হ'ল। আৰু যেতিয়াই থিয় হ'ল তেওঁ পিছত হাজাৰ হাজাৰ মহিলা থিয় দিলে। গতিকে এই কাহিনী এগৰাকীৰ নহয়, অসমৰ বহুতো ঘৰত এই মামাৰ চেকখন পোৱাৰ পিছত সপোন সলনি আৰু সংঘৰ্ষ হৈ উঠিছে। মনত ৰাখিব, এইখিনি টকা দয়া নহয়, এইখিনি হৈছে অধিকাৰ। গতিকে কোনোবা দিন যদি এই চেকখনৰ নামত আপোনাক আঙুলি টুওৱা হৈছে, তেনেহ'লে আপুনিও এই কাহিনীটোৰ দৰে মনে মনে নাথাকিব, কিন্তু শক্তিশালী হওক, কাৰণ মহিলা শক্তিশালী হ'লেহে সমাজ এখন শক্তিশালী হ'ব। আৰু এটা কথা, যি নাৰী নিজৰ ভৰিত থিয় হয় সেই ঘৰ অন্ধকাৰত কোনোদিন নাথাকে। ভিডিঅ'টো এটা কাল্পনিক ভিডিঅ', কিন্তু ভিডিঅ'টো চাই আপোনালোকে কি বুজিলে কমেণ্টত জনাব। আৰু কাৰ কাৰ ঘৰত এনেকুৱা অৱস্থা হৈছে আপোনালোকে জনাবলৈ নাপাহৰিবচোন। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে শ্বেয়াৰ আৰু লাইক কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকলৈ লৈ আহিম। ধন্যবাদ।